তেনালীৰামৰ সাধু ঘৰদান। এদিন ৰজা কৃষ্ণদেৱ ৰায়ে তেনালীৰামক ক'লে, তেনালী, মই ভাবোঁ যে এজন ধনী মানুহে সদায় দান দিব লাগে। যিজন মানুহে আনক সহায় নকৰে তেওঁ মানুহৰ শাৰীত নপৰে। তুমি বহুত ধনী, তুমি এটা ঘৰ দানস্বৰূপে এজন ব্ৰাহ্মণক দিয়া উচিত। মহাৰাজে যি বিচাৰে, তেনালীৰামে ক'লে। তেনালীৰামে এটা সুন্দৰ ডাঙৰ ঘৰ সজালে, যিটো এখন সুন্দৰ বাগিচাৰে আৱৰি আছিল। তেওঁ ঘৰটোৰ দৰজাখনত এখন নিৰ্দেশনা আঁৰি থলে। তাত লিখা আছিল, এই ঘৰটো এজন ব্ৰাহ্মণক দিয়া হ'ব যি নিজৰ বৰ্তমান অৱস্থাক লৈ সন্তুষ্ট। বহুদিন পাৰ হৈ গ'ল, কিন্তু এজনো ব্ৰাহ্মণ নাহিল ঘৰটো দানস্বৰূপে ল'বলৈ। অৱশেষত এজন ব্ৰাহ্মণ তেনালীৰামৰ ওচৰলৈ আহিল আৰু ক'লে, মই মোৰ বৰ্তমানৰ অৱস্থাক লৈ সম্পূৰ্ণ সন্তুষ্ট, সেইবাবে এই ঘৰটো মোক দানস্বৰূপে দিব লাগে। তুমি এজন লোভীয়াই নহয়, কিন্তু এজন মিছলীয়া আৰু মূৰ্খও। তুমি ইমান সাধাৰণ বাক্যটোৰো অৰ্থ বুজি নাপালা? তুমি ঘৰটোৰ বাবে ইয়ালৈ আহিছা। যদি তুমি তোমাৰ বৰ্তমানৰ অৱস্থাক লৈ সন্তুষ্ট, মই যদি তোমাক এই ঘৰটো দানস্বৰূপে দিওঁ, তেতিয়াহ'লে মই সদায় অনুশোচনা কৰিব লাগিব মোৰ ঘৰটো এজন লোভী আৰু মূৰ্খ মানুহক দিয়াৰ বাবে। গুচি যোৱা ইয়াৰ পৰা, তেনালীৰামে ক'লে। ব্ৰাহ্মণজন তাৰ পৰা যোৱাৰ পাছত তেনালীৰামে ৰাজপ্ৰসাদলৈ গ'ল আৰু ৰজাক লগ ধৰিলে। তেওঁ ৰজাক সকলো কথা বিৱৰি ক'লে। তেওঁ ক'লে, মহাৰাজ, দান দিয়াটো খুব ভাল কথা, কিন্তু সেইসকলকহে দিব লাগে যাৰ প্ৰকৃততে ইয়াৰ প্ৰয়োজন। ৰজাই তেনালীৰামৰ বুজনি ভাল পালে। তেওঁ তেনালীৰামক প্ৰশংসা কৰিলে।